সাতানং অধ্যয়নং তপ নমস্কাৰ মোৰ নাম পুলকনাথ আপুনি চাই আছে টাইমছ গুৱাহাটী সৰুতে আমি পঢ়িছিলোঁ দুই এক পিটনো খাইছিলোঁ কিন্তু গাৰ ছাল ফাটি যোৱাকৈ নহয় দেহৰ অংগ বিকলাংগ হোৱাকৈ নহয় শিক্ষকক সন্মান কৰিছিলোঁ শিক্ষাগুৰু আছিল আমাৰ জ্ঞানৰ মহৌষধ কিন্তু সেই শিক্ষাগুৰুৱে এগৰাকী ছাত্ৰীক নিৰ্মম নিৰ্লজ্জ যাৰ কোনো ভাষা নাই তেনে কোনো এক কাণ্ড কৰিব পৰাটো আছিল আজিৰ তাৰিখত অকল শিক্ষানুষ্ঠানেই নহয় বহু ছাত্ৰ ছাত্ৰীৰ এই ভয়ৰ কাৰণ কাৰ সাধাৰণ অংকৰ ভুলৰ বাবে এই জঘন্য ঘটনা সংঘটিত হ'ল কাৰ উচতনিত এই আৰক্ষীৰ থানাটো এখন এজাহাৰো দিবলৈ ভয় কৰা হ'ল ভুক্তভোগী পৰিয়ালে সেই বিষয়ে আলোচনা কৰিম কিন্তু কিদৰে এই নিৰ্মম ঘটনা সংঘটিত হ'ল সেই বিষয়ে এই প্ৰতিবেদনটোত আমি আলোচনা কৰিম নমস্কাৰ মোৰ নাম পুলকনাথ আজিৰ এই প্ৰতিবেদনটোৱে উদুঙাই পেলাব এই জঘন্য কাণ্ডৰ বিষয়ে কিমান নিষ্ঠুৰ হ'লে মানুহ অমানুহ হ'ব পাৰে কিমান নিষ্ঠুৰ হ'লে মানুহ অমানুহ হ'ব পাৰে শিক্ষাগুৰু কিমান তললৈ নামিব পাৰে নিজৰ জন্মদিনৰ দিনাখনেই এগৰাকী ছাত্ৰীক মাৰপিট কৰি কেনেকৈ পলাই যাব পাৰে কিমান অসহ্য বেদনালৈ এগৰাকী ছাত্ৰীয়ে দিনে নিশাই অতিবাহিত কৰিব পাৰিব লাগিব শাৰীৰিকভাৱে এগৰাকী ছাত্ৰীক বেটেৰে মাৰপিট কৰিব পাৰে কেনেকৈ কাৰ ভুলৰ বাবে এই কাণ্ড সংঘটিত হ'ল মৰিগাঁৱৰ ব্যক্তিগত বিদ্যালয় আছিল এই ছাত্ৰীগৰাকী মৰিগাঁৱৰ চৰাইবাহীৰ নৱম শ্ৰেণীৰ শংকৰদেৱ বিদ্যা নিকেতনৰ ছাত্ৰীক কেৱল অংক নোৱাৰাৰ বাবেই বেটেৰে আঘাত কৰিলে এইগৰাকী মহাপাপী প্ৰাৰ্থনাথে চাওক সেই দৃশ্য কিদৰে সাধাৰণ এটা অংক নোৱাৰাৰ বাবেই আখৰিকভাৱে আক্ৰমণ কৰিছিল শিক্ষকতা বৃত্তিত কলংকিত শুনা এই শিক্ষকগৰাকীয়ে কি উত্তৰ দিব বিদ্যালয় কৰ্তৃপক্ষই কাৰ উচতনিত এই মাৰপিট কৰিলে ছাত্ৰীগৰাকীক জন্মদিনৰ দিনাই ছাত্ৰীগৰাকীয়ে ভুগিব লগা হ'ল এনে নিৰ্মম অত্যাচাৰৰ বলি বিদ্যালয়তে ছাত্ৰীগৰাকীক মাৰধৰ কৰাৰ পিছত 4 ঘণ্টা ধৰি আবদ্ধ কৰি ৰাখিছিল ছাত্ৰীগৰাকীক তাৰ পিছতেই লাগিল হোৱা দোৱা শিক্ষকতা বৃত্তিৰ দৰে মহান বৃত্তিত জড়িত হৈও কিদৰে সংঘটিত কৰিলে এনে নিকৃষ্ট কাণ্ড এনে অমানৱীয় কাণ্ড কেনেকৈ সংঘটিত কৰিব পাৰিলে প্ৰাৰ্থনাথে কাৰ ছত্ৰছায়াত ভুক্তভোগী পৰিয়ালটোৱে আৰক্ষী থানাত গোচৰ ৰুজু কৰিবলৈ ভয় কৰিলে ঘটনাটো বৰ্তমান আমি জানা মতে তাইক স্কুলত বোলে অংক ক্লাছ মানে চলিছিল অংক ক্লাছত অংক মানে নোৱাৰিছিল নোৱাৰ বিনিময়ত মানে পিটিছিল হাতত যেতিয়া তাৰ গা জ্বৰ হৈ আছিল তাৰমানে তাই ভাবিলে প্ৰধানৰ ওচৰত যাব বিচাৰোঁতে ডিঙিত এনেকুৱাত মাৰিলে ৰদৰ ওচৰত মানে মাৰত বগা মঙহ ওলাই গ'লগৈ তাৰপিছত নি পেলাই 2 ঘণ্টা ৰুমত বহুৱাই থৈ দিছে ঘৰত খবৰ দিয়া নাই তাৰপিছত খবৰ দিছে কোনে মাৰিছে কোৱা নাই কোনে শিক্ষকজন বৰঙাবাৰী পাৰ্থনাথ শংকৰদেৱ বিদ্যা নিকেতনৰ অংক শিক্ষক তাৰপিছত তেওঁ কণ্টেক্ট কৰা হৈছিল নেকি পিছত তেওঁ কণ্টেক্ট কৰা হৈছিল কেতিয়া কি কৈছে অহা নাই বৰ্তমান অইন শিক্ষকসকল আহিছে তেওঁ কোন বিভাগৰ শিক্ষক আছিল অংক বিভাগ 9 ক্লাছ কেৱল নোৱাৰাৰ কাৰণে জানামতে নোৱাৰাৰ কাৰণে মানে শাস্তিটো দিয়া কিমানখিনি জখম হৈছে জখম বহুত হৈছে এগৰাকী মাতৃ হিচাপে কি বিচাৰিব কিয় কৰিছে কি বিচাৰ কৰিম আৰু সকলোৱে বিবেচনা কৰক আইনে কি কয় এতিয়াতো শাস্তি দিয়াটোতো নিয়ম নহয় আজিকালি আইনগতভাৱে তথাপি কি কয় আপোনালোকে চিন্তা কৰক কি পৰিস্থিতি দেখিছিলে কি হৈছিল ইয়াত পৰিস্থিতি বহুত ভয়ংকৰ অংক ক্লাছ কৰিছিলে অংকটো মানে অলপ ভুল হোৱাৰ কাৰণে এনেকুৱা মানে বেয়াকৈ ছোৱালীজনীক মৃত্যু মুখলৈ মানে পিটন দিছিলে মানে আপোনাৰ গাৰ বগা মাংস ওলাই গৈছে গোটেই হাত ভৰি একদম মানে বহুত বেয়া বিষম ক'ৰ শিক্ষক আছিল বৰঙাবাৰী আছিলে কি নাম প্ৰাৰ্থনাথ শংকৰদেৱ বিদ্যা নিকেতন চৰাইবাহীৰ অংকৰ শিক্ষক এজন শিক্ষকে এনেকুৱা এটা বিচাৰিছিল নেকি তেওঁ হ'ব এনেকুৱা হ'ব বুলি এইবিলাক মানে আপোনাৰ কি গম পাইছে না আজিকালি স্কুলৰ এইবিলাকত মানে এটা ডাকু ব্যৱসায় মানে হেৰিলৈ গৈছে এতিয়া যিটো অনুষ্ঠানত তেওঁ কৰ্মটো আছিল সেই অনুষ্ঠানটোৱে কি কয় তেওঁলোকৰ অনুষ্ঠানটোৱে কৈছে যে ছোৱালীজনী বোলে পিটুতে অলপ লাহেকৈ মাৰি দিলে সেইকাৰণে বোলে ইমানখিনি মই বোলো কিয় এনেকৈ হ'ব আমিতো দেখি মোৰ এতিয়াও কঁপি আছে ভৰি
এইটোতো মানে চোৰকো এনেকৈ নিপিতে অংক মানে ধৰাইছিল ধৰাওঁতে বোলে পিটন দিছিল দিওঁতে তাই তাৰমানে জ্বৰ হৈ আছিল প্ৰধানৰ ওচৰত যাব বিচাৰিছিল সেনেকুৱা তাৰমানে আৰু মাৰিলে আৰু পিঠিত মানে একদম মাৰি বগা মঙহ ওলাই দিছে তাৰপিছত আৰু তাই যেতিয়া আকৌ বেছি হোৱা দেখি প্ৰধানে নি ৰুমত 2 ঘণ্টা বহুৱাই থৈছে ঘৰত খবৰ দিয়া নাই তাই কান্দি আছে খবৰ দিব লাগে খবৰ দিয়া নাই 2 ঘণ্টা বহুৱাই থৈ দিছে থোৱাৰ পিছত ঘৰত খবৰ দিছে তেতিয়া বৰতাই গৈছে তেতিয়া ট্ৰিটমেণ্টো কৰা নাই ওচৰত হস্পিটেল আছে কিন্তু নিয়া নাই চিকিৎসা কৰা নাই ঘটনাটো কিমান সময়ৰ হ'ব পাৰে বাৰু ঘটনাটো 10টা 10ত হৈছে তেতিয়াৰ পৰা আপোনালোকক জনাইছে কেতিয়া জনাইছে 12টালৈ 10 মিনিট থাকোঁতে কিমান ঘূণীয়া হ'ব পাৰে কিমান কি হৈছে এতিয়া আপোনালোকে আলোচনা কৰি কি পাইছে এতিয়া আলোচনা কৰি তাকে বিহিত কি হ'ব অসমৰ শিক্ষা ব্যৱস্থা সেই সকলো প্ৰশ্নৰ উত্তৰ দিব কেৱল ৰাইজে পৰৱৰ্তী খণ্ডত প্ৰকাশ পাব এই ঘটনাৰ মূল ৰহস্য কি নিউজ ডেস্ক টাইমছ গুৱাহাটী